Hello friends, welcome back to my YouTube channel Dipu Endeavour. Hajo আপোনালোক সকলোৱে ভালে কুশলে আছে। বহুদিনৰ মূৰত আজি এটা ভিডিঅ' বনাবলৈ ওলাইছো। নাজানো ভিডিঅ'টো কিমান ভালকে বনাব পাৰো, তথাপিও মনত সাহস আৰু বিশ্বাস লৈ স্কুটিৰ চাবিপাত হাতত লৈ ওলাই আহিছো। আৰু মই আজি ভিডিঅ' বনাবলৈ গৈ আছো সমৰৰ লগত আৰু ইয়া সমৰক মই গাড়ী চলাবলৈ দিলো আৰু মই পিছত ধুনীয়াকৈ বহি ললো। আন্তঃজিলা যাতায়াত পৰিবহণ বন্ধ হৈ থকা কাৰণে নিজৰ জিলা এৰি বেলেগ জিলালৈ আহিবই পৰা নাছিলো। কিন্তু আজি ভাগ্যক্ৰমে নিজৰ জিলাখন পাৰ হ'ম আৰু ইয়াৰ পৰাই আমাৰ নলবাৰী জিলা শেষ আৰু কামৰূপ জিলা আৰম্ভ। टकरा चुके हैं हमसे मुसाफिर यूं तो कहे दिल ना लगाया हमने किसी তেলৰ লিটাৰ 100 টকা হলিও 20 টকা মানত তেল ভৰালো স্কুটিখনত, কিন্তু এই তেল ডিপুতে বন্ধ দেখোন। এতিয়াবা আৰু আগত তেল ডিপু যাই পাও না নাপাও, যদি নাপাও গাড়ী ঠেলাব লাগিব। ইমান জায়গা আহি আছো, কিন্তু আপোনালোক এতিয়ালৈকে কোৱাই নাই আমি আজি কলৈ গৈ আছো। তো শুনক, আমি আজি গৈ আছো হাজোলৈ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ হওক বা পুৱামক্কা হওক, এই ঠাইলৈ বহুতে গৈয়ে থাকে। আমিও কিবাবাৰো গ'লোঁ, কিন্তু আজি এখন বেলেগ ঠাইলৈ গৈ আছো, বেলেগ ভাল লগা ঠাইলৈ। কিন্তু তাৰ আগতে স্কুটিখনত 20 টকা মানত তেল ভৰাই ল ৰ'ব। 20 টকা মানত তেল দেই নাদেবা না খেদে আমাক। এইখন হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ গেট, কিন্তু আমি আজি হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ নাযাওঁ, এখন বেলেগ তীৰ্থস্থানলৈ গৈ আছোঁ। পঞ্চতীৰ্থ হাজোৰ 5খন তীৰ্থস্থান আমি এনেই মাধৱ মন্দিৰ হওক কেদাৰ হওক চাই থাকোঁ, কিন্তু আজি এখন বেলেগ তীৰ্থস্থানত যাই আছোঁ। এই ওপৰলৈ যাব লাগিব। এই সমৰে বাইক লৈ বেছি আগত দেখি স্কুটিখন, কিন্তু মই খোজকাঢ়ি আছোঁ কাৰণ দুটা একেলগে উঠিব নোৱাৰি তাৰমানে। আৰু এতিয়া আমি আহি পালোঁ পঞ্চতীৰ্থ হাজোৰ অন্য এখন তীৰ্থস্থান কামেশ্বৰলৈ। জাগা ভালে, কিন্তু তই গাড়ীত আহিলি আৰু মই খোজকাঢ়ি থাকিব লগা হৈছে। খোজকাঢ়িব লগা কাৰণে মোৰ কঁকাল চকাল বিহে গৈছে একদম। কেনে গাড়ীত আহি কেনে অনুভৱ হৈছে তোৰ? মোৰ মোবাইলটো এটা প্ৰব্লেম হ'ল, মই ফটো মাৰি থাকোঁতে কথা কোৱা হৈছিলোঁ। দে হেৰি কৰচোন, কিবা পাৰে না চেক কৰিবা। একবাৰ আমি মন্দিৰটোৱে পৰিদৰ্শন কৰোঁ চাৰিওফালৰ পৰা, কেনেকুৱা মন্দিৰ। বাক চাকটো নলে মোৰ তই আগত যা পাগল হৰে এই পইচাও ইৰ পাগল বুলি। আমি আৰু অলপ পাহাৰৰ ওপৰৰ ফালে যাবলৈ চেষ্টা কৰিছোঁ, কিন্তু বাঘ চাক ওলাবৰে ভয়। কিন্তু এনেই আমি হাজোৰ পাহাৰত বাঘ ওলোৱা শুনা নাই। এই ঠাইখিনিক আপোনালোকে হাজোৰ গ্ৰাছলেণ্ড বুলিও ভাবিব পাৰে, আৰু যিহেতু ইমান গ্ৰাছ আছে, ঘাঁহ আছে। পাহাৰৰ ওপৰত গ্ৰাছলেণ্ড বুলি সময় কৈ আছে, পাহাৰৰ ওপৰত গ্ৰাছলেণ্ড। ঐ কুকুৰ, কি কৰিবা আহিছে একলা একলাই? ঐ ক'ত সোমাই যা জংঘলৰ মাজত? ঐ কে যাই আছে ভিতৰত? আৰু এতিয়া আমি পঞ্চতীৰ্থ হাজোৰ কামেশ্বৰ দেৱালয়ৰ পৰা আহিলোঁ, আৰু এতিয়া ইয়াত কিবা কিবি খাই ঘৰক যাওঁ।